নমস্কাৰ বন্ধুসকল, এছকে ইলেক্ট্ৰনিক্স এণ্ড ইলেক্ট্ৰিকেলছ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ এটা নতুন ভিডিঅ'ৰ সৈতে স্বাগতম জনাইছোঁ। আজি আমি দেখাবলৈ গৈ আছোঁ DC টেষ্ট লেম্প কেনেদৰে বনোৱা হয়, ইয়াৰ কাম কি, ইয়াক কেনেদৰে ব্যৱহাৰ কৰা হয়। যিসকলে DC টেষ্ট লেম্পৰ বিষয়ে জানে তেওঁলোকৰ বাবে এই ভিডিঅ'টো নহয়, যিসকলে নাজানে তেওঁলোকৰ বাবে এই ভিডিঅ'টো বনোৱা হৈছে। DC টেষ্ট লেম্প বনাবলৈ আমাক দুটা পেন্সিল বেটাৰী, 2 টুকুৰা 2 ফুট মান দীঘল 0.75 মাল্টি ষ্টেণ্ড কপাৰ ৱায়াৰ লাগিব আৰু এটা LED বাল্ব। যিসকলে নতুনকৈ কাৰেণ্টৰ কাম কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে এই বস্তুটো খুবেই দৰকাৰী হয়। গতিকে আশা কৰোঁ আমাৰ ভিডিঅ'টো চাই নিশ্চয় উপকৃত হ'ব। সোল্ডাৰিং কৰাৰ আগতে বেটাৰীৰ মূৰ দুটা সিৰিজ নাইবা ৰেতিৰ সহায়ত অলপমান চাফা কৰি ল'ব লাগিব, নহ'লে ইয়াত জ্বালাই নধৰিব। চাফা কৰা হৈ গ'ল। এতিয়া আমি ইয়াত অলপমান জ্বালাই কৰি ল'ম যাতে তার বা LED-টো জ্বালাই কৰাত সুবিধা হয়। দুয়োটা বেটাৰীৰ দুয়োটা মূৰতে অলপ অলপকৈ জ্বালাই কৰি ল'ব। LED বাল্বৰ সাধাৰণতে দুটা পিন থাকে। ইয়াৰে দীঘল পিনটো সদায় পজিটিভ বুজায় আৰু চুটি পিনটো নিগেটিভ। এতিয়া আমি বেটাৰী দুটা ইনসুলেশ্যন টেপৰ সহায়ত বান্ধি ল'ম যাতে লৰচৰ হ'ব নোৱাৰে। বেটাৰী দুটা বান্ধি লওঁতে চাব যাতে বেটাৰীৰ মূৰ দুটা একেফালে নহয়, মানে নিগেটিভ আৰু পজিটিভ যাতে নহয়। এটা চালে যদি নিগেটিভ এটা পজিটিভ হ'ব লাগিব, তেতিয়াহে আমাৰ LED-টো লগোৱাত সুবিধা হ'ব। এতিয়া আমি বান্ধি লোৱা বেটাৰী দুটাৰ এফালে তার দুডাল জ্বালাই কৰি দিম। এটা বেটাৰীৰ নিগেটিভ, আনটো বেটাৰীৰ পজিটিভ পইণ্টত জ্বালাই কৰা হৈ গ'ল। এই তার দুডালৰ মূৰ দুটাই হ'ল আমাৰ টেষ্ট পইণ্ট। এই তার দুডালৰ মূৰ দুটা যেতিয়াই লগাই দিম তেতিয়াই LED লাইটটো জ্বলি উঠিব। LED-টো বেটাৰীত জ্বালাই কৰাৰ সুবিধাৰ কাৰণে আমি ইয়াৰ পিন দুটা ভাঁজ কৰি লৈছোঁ। LED বাল্বটো জ্বালাই কৰা হৈ গ'ল। এতিয়া আমি ইনসুলেশ্যন টেপৰ সহায়ত বেটাৰী দুটাৰ লগতে LED বাল্বটো অলপ ভালকৈ টেপ মাৰি ল'ম যাতে বেটাৰী দুটা লৰচৰ নহয়, লগতে LED বাল্বটোও লৰচৰ হ'ব নোৱাৰে। আমাৰ DC টেষ্ট লেম্প ৰেডি হৈ গ'ল। এতিয়া আমি ইয়াক পৰীক্ষা কৰি চাম ই কাম কৰিছে নে নাই। তারডালৰ মূৰ দুটা টেষ্ট পইণ্টটো লগাই দিয়াৰ লগে লগে LED-টো জ্বলি উঠিছে, তাৰমানে তারডাল ভালে আছে। যদি বেয়া থাকিলেহেঁতেন এইটো নজ্বলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰক, কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক, আৰু যদি আপুনি নতুন তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।